নমস্কাৰ, মই মালা বৰুৱা। আপোনালোকলৈ আকৌ এটা মোৰ কবিতা লৈ আহিছোঁ। মোৰ মা স্বৰ্গগামী হোৱা আজি 16 বছৰ হ'ল। মাৰ আত্মাই চিৰশান্তি লাভ কৰক। মাক লৈ লিখা অনুভৱখিনি শুনকচোন। জন্মদাত্ৰী মাতৃ মোৰ, তোৰ খবৰ কি? তোৰ বাৰু বৰ্তমানৰ ঠিকনাটো কি? তোলৈ বৰকৈ মনত পৰিছে অ'। বিচাৰি ফুৰিছোঁ মই গোসাঁই ঘৰৰ উৰুলিত ধ্বনিত, মাকুৰ খিটখিটনিত, ঢেঁকী ঘৰৰ প্ৰতিটো চাবত, পাকঘৰৰ সুস্বাদু ব্যঞ্জনৰ মাজত, ফুলনিৰ সুগন্ধ আৰু শাকনি বাৰীৰ সেউজীয়াৰ মাজত। কিন্তু নাই, যি গলি এবাৰো উভতি নাচালি। বিচাৰি ফুৰিছোঁ মই ফুলৰ পাহিবোৰৰ খিলখিলনিত, লাগি চাই তোকেই দেখা পাওঁ। আই নাম, গোসাঁই নাম, ভাদমহীয়া নামৰ ধ্বনি শুনিলে থমকি ৰৈ চাওঁ, কিজানিবা তয়েই। তোৰ মই নাম ৰাখিছিলোঁ মাদাৰ টেৰেছা। তই আছিলি আৰ্তজনৰ সোঁহাত। দুখী দৰিদ্ৰক আহাৰ খোৱালে তোৰ পেটটো এনে ভৰিছিল। গৃহস্থালীৰ সমস্ত দায়িত্ব সামৰিও তোৰ যি অধ্যয়ন স্পৃহা, আজিও তবধ মানো। মা, তই অনন্যা। তোৰ সৰলতা, গাম্ভীৰ্যতা, কৰ্মনিপুণতা আৰু জ্ঞান গভীৰতাৰ জখলাটোত মই উঠিবই পৰা নাই। সহায় কৰিবিনে? নহ'লে তোৰ ঠিকনাটোকে জনা, আকৌ এবাৰ জন্ম ল'ম তোৰ গৰ্ভত। তেতিয়া ধুই পেলাম সমাজৰ কলুষতা, ভাঙি দিম ভেদাভেদৰ প্ৰাচীৰখন, প্ৰহৰীৰ দৰে থিয় দিম দুৰ্গতজনৰ কাষত। আৱৰি ৰাখিম সম্বন্ধবোৰ শ্ৰদ্ধা, মৰম আৰু অনুশাসনৰ জৰীৰে, ঠিক তোৰ দৰেই। ধন্যবাদ।